Aman Wadud, অবৈধ অনুপ্ৰৱেশকাৰীৰ সমৰ্থক আৰু এতিয়া অসম কংগ্ৰেছৰ প্ৰধান মুখ। অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত গৌৰৱ গগৈয়ে দলৰ মুখপাত্ৰসকলে এক নতুন পেনেল ঘোষণা কৰিছিল। এই মুখপাত্ৰসকলৰ কাম আছিল দলৰ যি মতামত থাকে সেয়া জনগণৰ ওচৰলৈ লৈ যোৱা। কিন্তু এই তালিকাখন যেতিয়া আমি দেখিম তেতিয়া কিছুমান বিশেষ নামে খুদ কংগ্ৰেছৰ দলটোৰ চিন্তাধাৰা আৰু মূল্যবোধৰ সম্পৰ্কে উদ্বেগজনক এক প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছে নিযুক্তি দিয়া এনে এক বিতৰ্কিত ব্যক্তি হ'ল আমান ৱাদুদ। আমান ৱাদুদ হৈছে সেইগৰাকী ব্যক্তি যি বিভাজনকামী মন্তব্য আৰু বেআইনী কাৰ্যকলাপৰ বাবে জনাজাত। যিগৰাকী নেতাক বহুতে অসমীয়াৰ স্বাৰ্থ বিৰুদ্ধ বুলিও মুকলিকৈ ক'ব খোজে। এই দলটোৱে এনে ব্যক্তিসকলক উৎসাহিত কৰি আছে যিসকলে সদায় অসমীয়াৰ ঐক্য পৰিচয় আৰু অধিকাৰক ভৰিৰে গচকি কেৱল মাত্ৰ এটা সম্প্ৰদায়ক প্ৰশংসা কৰি থাকে। আইনজীৱী আৰু স্বঘোষিত মানৱ অধিকাৰ কৰ্মী আমান ৱাদুদে বেংগলোৰৰ MS ৰামায়া কলেজৰ পৰা ডিগ্ৰী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা LLM ডিগ্ৰী লাভ কৰিছিল। কিন্তু শিক্ষা থাকিলেও তেওঁৰ প্ৰধান কাম হৈছে অবৈধ বাংলাদেশ অনুপ্ৰৱেশকাৰীসকলক সাহায্য প্ৰদান কৰা আৰু অসমৰ সুৰক্ষাৰ বাবে যদি কোনো আইন প্ৰণয়ন হয় তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা। তেওঁ জাষ্টিছ এণ্ড লিবাৰেল ইনিচিয়েটিভ নামৰ এটা NGO গঠন কৰিছিল। এই NGOটোৱে সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীসকলক বিনামূলীয়াকৈ আইনী সহায় প্ৰদান কৰাৰ উদ্দেশ্যে কাম কৰে। COVID-19 লকডাউনৰ সময়তো এই NGOটোৱে সুপ্ৰিম কোৰ্টত আবেদন কৰি ডিটেনশ্যন কেম্পত থকা প্ৰায় 350ৰৰো অধিক বিদেশীক এৰি দিবলৈ দাবী উত্থাপন কৰিছিল। এই লোক ব্যক্তিসকল কিন্তু কোনো ভাৰতীয় নাগৰিক নাছিল, এওঁলোক আছিল অবৈধ প্ৰক্ৰিয়াৰ জৰিয়তে ঘোষিত বিদেশী। কিন্তু তথাপিও তেওঁলোকক ডিটেনশ্যন কেম্পৰ পৰা এৰি দি ভাৰতত থাকিবলৈ কাৰণে আমান ৱাদুদে কিয় ইমান উঠি পৰি লাগিছিল সেয়া নিশ্চয় আমি জানিবলৈ বাকী নাই। এই ৱাদুদ ভাৰতৰ বাহিৰতো সক্ৰিয় আছিল। USCIRFত সাক্ষাৎ দি কা আৰু NRCক তেওঁ মুছলমান বিৰোধী বুলি উপস্থাপন কৰিছিল। কলম্বিয়া ইউনিভাৰ্চিটি আৰু অল জাজিৰাত প্ৰকাশিত তেওঁৰ লেখাসমূহত অসমৰ অবৈধ অনুপ্ৰৱেশ সমস্যাক ধৰ্মীয় অত্যাচাৰ ৰূপে চিহ্নিত কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। USCIRFে ভাৰতক সমালোচনা কৰোঁতে তেওঁৰ সাক্ষাৎ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰাৰ ঘটনাও ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। যিগৰাকী ব্যক্তিয়ে অসম বিৰোধী কথা কৈ বা অসমীয়াৰ বিৰোধিতা কৰি নিজৰ কেৰিয়াৰ গঢ়ি উঠিছে সেইগৰাকী ব্যক্তিক কংগ্ৰেছে নিজৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলটোৰ নৈতিক স্থল কিমান বেয়া হৈছে।